চাওক এনেকৈ ড্ৰামৰ ভিতৰত মানে পানী ধৰি আছোঁ পাইপৰ পানী এইটোৰ পানী সকলো মানে গা পা ধোৱাৰ পৰা একদম সকলোবিলাকে কৰা হয় সেইবাবে ইয়াতে ধোৱা হয় পানীখিনি আমাৰ আৰু এইফালে আছে চাওক আমাৰ ইমান ধুনীয়া তেজগেন্ধাই ফুল এয়া চাওক ইমান ধুনীয়া নমস্কাৰ সকলোকে জুৰিজিয়ান ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক ভালে কুশলে আছে ময়ো আছোঁ বহুত দিনৰ মূৰত ব্লগটো আৰম্ভ কৰিছোঁ কাৰণ মোৰ অলপ প্ৰব্লেমৰ কাৰণে আচলতে মই ব্লগটো মানে ব্লগ এইকেইদিন বনাব পৰা নাছিলোঁ আৰু এতিয়া আহিছোঁ মাৰ ঘৰত আৰু মাৰ ঘৰত আহি এতিয়া যাব ওলাইছোঁ হস্পিটেলত আৰু কিহৰ কাৰণে হস্পিটেলত গৈছোঁ আপোনালোক সকলোবিলাক কৈ আছোঁ আৰু এইফালে আমাৰ কলিজা নো ক'ত যাবা ক'ত যাবা ডাক্তৰ তাকে গেলে কি কৰিব নো হা বেজি দিব তুমি যে বদমাছ কৰি থকা সেইকাৰণে বেজি দিব তোমাক এখন আমাৰ ই ৰিক্সা দেউতাই চলাব আৰু ধুনু আমাৰ আৰু মাও আহি আছে ইফালে আমাৰ হাৱে এইটো পুৰা গাড়ী মটৰ চলি আছে ধুনু ক'ত যাবা তুমি ক'ত ডাক্তৰ তাকে ধুনুকে দেখবা লাগব তুমি আজিৰ পৰা যদি বদমাছ কৰ তাহলে তোমাক বেজি দিবা কম মই বদমাছ কৰবা নেকি আহি গ'ল ধুনীয়াকৈ বহি লওক ধুনীয়াকৈ বহি ল'লোঁ এতিয়া আমি যাওঁগৈ গতিকে গৈ কিনে আপোনালোক সকলোবিলাক দেখাইছোঁ আৰু জনাই আছোঁ কিহৰ কাৰণে যাওঁ কি আইসক্রিম নাখাই তোমার খুব হয়েছে নহয় আর জ্বর হয়ে যাব আইসক্রিম খালি নাখাবা দা জিম পাই গ'লোঁ হস্পিটেল আৰু কিমান ডাঙৰ এৰিয়া এটা মানে নলবাৰীত আগতেতো নলবাৰীতে আছিল এতিয়া বাৰু ইয়াতে হ'ল নামিলা কথা হস্পিটেলত সকলোখিনি দেখালোঁ আৰু আচলতে ভিতৰত মানে কেমেৰা কৰা মানা আছে সেইবাবে মই কেমেৰা কৰিব নোৱাৰিলোঁ আৰু ভালকৈ দেখাবও নোৱাৰিলোঁ প্লেচটো বহুত ডাঙৰ হয় ভাল লাগিছে আহি আজি যিহেতু প্ৰথমবাৰ আহিছোঁ ভালেই লাগিছে বেয়া লগা নাই দেখালোঁ মোৰ আচলতে আপোনালোক জনাই দিওঁ মোৰ আচলতে পেটৰ বিষ হৈছিলে পেটৰ বিষৰ মানে ঔষধ দিলে কিন্তু এটাহে দিলে গেছৰ টেবলেট কিন্তু বাকীখিনি কিনিব লাগিব যিহেতু মোৰ এইকেইদিন পেটৰ বিষ উঠি আছিল অলপ সেইবাবে মই ঘৰলৈ আহি ইয়াত যিহেতু ঘৰৰ পৰা ইয়াত ওচৰ হয় সেইবাবে দেখাব আহিলোঁ আৰু আজি দেখালোঁ বিশেষ একো প্ৰব্লেম নাই যদি মেডিচিনখিনি খাই ভাল নাপাওঁ তেনেহ'লে চিটি স্কেন কৰিব দিছে অহা সপ্তাহত আহিব দিছে চাওঁ কি হয় আৰু ইয়াতে গাড়ী চাড়ী পাৰ্কিং কৰিব পাৰি দেখিছেনে এইবিলাক কিমান ধুনীয়া এটা পৰিৱেশ এতিয়া আমি যাই আছোঁ খোজকাঢ়ি ইফালে এখন ডাঙৰ গেট আৰু সেইফালে আছে এখন ডাঙৰ গেট দুখন গেট দুয়োফালে অহা যোৱা কৰে নেকি নাজানো ভালদৰে লৈ যাব ফেলা দেখিছেনে ইয়াৰ উৎপাত আমি আহিছোঁ ফাৰ্মাচীত মানে মেডিচিনখিনি ল'বৰ কাৰণে আৰু সি বদমাচি কৰি আছে ধুনু খাই আছে পানী না ধুনু কি খাই আছা
এতিয়া মেডিচিন চেডিচিন লৈ ল'লোঁ ফাৰ্মাচীৰ পৰা যিহেতু মানে পেটৰ বিষৰ কিবা ভিটামিন বটল চটল দিলে টেবলেট চেবলেট আৰু লৈ ল'লোঁ এইখিনি খাই লওঁ কলিজাক মানে দোকানৰ পৰা তাক চিপছ লাগে মায়ে চিপছ কিনি দি আছে গতিকে অকণমান সময় বহি লৈছোঁ তাৰপিছত যামগৈ একদম ঘৰ আহি পাই গ'লোঁ ঘৰ আহি পাই ড্ৰেছ চেঞ্জ কৰিলোঁ অকণমান দেৰি হ'ল বাৰু এতিয়া মানে মই এটা পলিথিন লৈছোঁ হাতত মানে জেতুকাৰ পাত ছিঙিবৰ কাৰণে যিহেতু মোৰ চুলিখিনিৰ অৱস্থা নাই আৰু তাতো মানে নোৱাৰোঁ যিহেতু মানে বতাহ অলপমান দিগদাৰো হয় বাবুৰ লগত তেনেকৈ সেইবাবে জেতুকাৰ পাতখিনি ছিঙিলে দেখাইছোঁ ৰ'ব আপোনালোকে আছে ধুনু আহা আমি জেতুকাৰ পাত ছিঙো বোলা জেতুকাৰ পাত ছিঙো বোলা জেতুকাৰ পাত ছিঙো এইডাল হৈছে আমাৰ জেতুকাৰ গছ আৰু বেছি পাত নাই বেলেগে যিহেতু নিও থাকে পাতবিলাক মৰি মৰি গৈছে ইয়াৰে কেইটামান ছিঙি লওঁ তুমি চাহ দেখি দা মই ইমান ডাঙৰ আম পাইছি বা আৰু আম আছে এই গছত আছে গছত আছে আম এতিয়া আমি জেতুকাৰ পাত ছিঙো জেতুকাৰ পাত ছিঙো গৰম দিছে এইখিনি কিবাকে মানে ছিঙিলোঁ মায়ে আৰু মই লগ লাগি এতিয়া এইখিনি বটিব লাগে ধুই লওঁ অকণমান ধুই লৈ বটুমগৈ দেখাওঁ মায়েও মোক ৰেডি কৰি দি আছে মানে জেতুকাৰ পাতখিনি আগতে ধুই ল'লোঁ এতিয়া আৰু মিক্সিত ধুনীয়াকৈ বটি লওঁ মিহি মিহিকৈ ধুনীয়া মিহি হৈ গৈছে একদম জেতুকা একদম ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ একদম জেতুকাৰ পাত এতিয়া লগাব লাগে এতিয়া ধুনীয়াকৈ লগাই লওঁ এতিয়া একদম ধুনীয়াকৈ মায়ে মোক লগাই দিব প্ৰথমতে মায়ে শুই লৈছে এতিয়া মোক লগাই দিব কিন্তু বহুত দেৰি হৈছে আৰু গৰমতে বেছি পাত ছিঙি লোৱা নহ'ল ইমানে গৰম দিছে আৰু চুলিখিনি বেয়া হোৱাৰ বাবে মই ভাবিলোঁ লৈ লওঁ আৰু এতিয়া ধুনীয়াকৈ লগাই দি আছোঁ মায়ে লগাই লওঁ মোক কি নাই দেখা আছে ভাল দেখা আছে মই জেতুকাৰ পাত খুঁজো মানে মাক লগাই দি আছোঁ ধুনীয়াকৈ মায়ে মোক লগাই দিলে আৰু মই মাক লগাই দিলোঁ এইখিনি একদম 3 ঘণ্টামান থাকিলেও তাৰে পিছত ধুই দিম আৰু যিহেতু বহুত দেৰিও হৈ গ'ল মোৰ ওচৰত ধুই ধুনীয়াকৈ আজৰি হ'লোঁ গা পা ধুলোঁ ধুনীয়াকৈ ধুই ভাত পানী খাই লৈ এতিয়া ওলাই আহিছোঁ বাহিৰত আৰু মানে কি লগাইছোঁ বহুত দিনৰ মূৰত লগালোঁ এই জেতুকা যিহেতু নলগাওঁৱে এনেকৈ আজি লগালোঁ আগতে লগাইছিলোঁ কিন্তু বহুত দিনৰ পিছতেই লগোৱাই নাছিলোঁ জেতুকাৰ পাত ভাল লাগিছে মোৰটো অলপ পাতল লাগিছে আৰু এইবিলাক পাতবিলাক আছে যোৱাই নাই আছে ভালদৰে শুকোৱাৰ পিছতে যাব গতিকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব